ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই আজি ৰোমান সংখ্যা লিখাৰ নিয়মকেইটা অৱগত কৰিম। আগৰ ক্লাছত মই কৈছিলোঁ যে ৰোমান সংখ্যা কেইটা আৰু কেইটা শ্ৰেণীৰ ৰোমান সংখ্যাসমূহ আমি লিখোঁ। এতিয়া চোৱা, ৰোমান সংখ্যা লিখাৰ প্ৰণালীসমূহ মই ইয়াত লিখি দিছোঁ। বৰ্ডখন যিহেতু সৰু সেইকাৰণে মই আগতে লিখি থৈছোঁ, তোমালোকে এফালৰ পৰা চাই যাবা। 1 নম্বৰটো হ'ল কোনো প্ৰতীক 3বাৰতকৈ অধিক পুনৰাবৃত্তি নঘটে, কিন্তু ভি এল ডি এইকেইটাকো কেতিয়াও পুনৰাবৃত্তি নঘটে। 2 নম্বৰটো হ'ল যদি কোনো প্ৰতীকৰ পুনৰাবৃত্তি ঘটে তেতিয়াও যোগ হিচাপেহে ধৰা হয়। এতিয়া উদাহৰণ এটা মই দি দিছোঁ চোৱা, যেনে আই এই আই দুটা যেতিয়া আমি লিখোঁ তেতিয়া আমি কি বুলি ধৰোঁ? 2 বুলি ধৰোঁ। এক্স দুটা যেতিয়া লিখোঁ আমি তেতিয়া কি বুলি ধৰোঁ? আমি 20 বুলি ধৰোঁ। এক্স মানে 10 আৰু আমি এটা এক্স লিখিব পাৰোঁ, 30লৈকে লিখিব পাৰোঁ, কিন্তু আমি এক্স কিন্তু 4টা কেতিয়াও লিখিব নোৱাৰোঁ। প্ৰতীকখিনি আমি আগতে কৈ আহিলোঁ 1 নম্বৰ নিয়মটোত যে প্ৰতীকবোৰ 3বাৰতকৈ বেছিবাৰ ব্যৱহাৰ নহয়, পুনৰাবৃত্তি নহয়। তাৰ পাছৰ নিয়মটো চোৱা, যদি কোনো এটা সৰু মানৰ প্ৰতীক ডাঙৰ মানৰ সোঁফালে বহে তেন্তে সৰু প্ৰতীকটোৰ মান ডাঙৰ প্ৰতীকটোৰ মানৰ লগত যোগ হয়। এতিয়া আমি 7 কেনেকৈ লিখোঁ? 7 লিখিবলৈ হ'লে আমি ভি আইৰে লিখোঁ। এতিয়া ভিটো ডাঙৰ মান আৰু ভিৰ সোঁহাতে আই দুটা বহি গ'ল, সমান আমি কি পালোঁগৈ? আই দুটা মানে 2। ইয়াত মই দেখুৱাই দিছোঁ, তোমালোকে চোৱা, ভি প্লাছ আই ভি মানে 5 প্লাছ 2 আই মানে 2 সমান 7। এতিয়া এই নিয়মটোৰ মতে আমি গৈ থাকিলে আমি সন্নিয়তাখন লিখি উলিয়াব যে আমাৰ অসুবিধা নহয়, সেই নিয়মটো মনত ৰাখিব। আৰু তাৰ পাছৰ নিয়মটো চোৱা, যদি কোনো সৰু মানৰ প্ৰতীক ডাঙৰ মানৰ প্ৰতীকৰ বাওঁফালে বহে তেতিয়া সৰু মানৰ প্ৰতীকটোৰ মান ডাঙৰটোৰ মানৰ পৰা বিয়োগ কৰা হয়। ইয়াতো এটা মই উদাহৰণৰ সৈতে বুজাবলৈ চেষ্টা কৰিছোঁ। চোৱা, আই এক্স মানে আমি আগতে পাইছিলোঁ, তুমি আমি যিটো ভিডিঅ' কৰিছিলোঁ তোমালোকে এইটো পাইছিলা। আই এক্স মানে 9, এক্সটো ডাঙৰ মান, তাৰ বাওঁহাতে 1 বহিলে, এতিয়া এক্সৰ পৰা 1 মাইনাছ কৰি আই মাইনাছ কৰিলে, এক্স মানে 10ৰ পৰা 1 মাইনাছ কৰিলে আমি কিমান পাম? 9। গতিকে আই এক্স আমি ভেলুটো আমি কিমান পাওঁ? 9। গতিকে এক্সৰ বাওঁহাতে বহিছে, সেইকাৰণে 10ৰ পৰা 1 বিয়োগহে হৈছে, যোগ নহয়। সদায় বাওঁহাতে বহিলে বিয়োগ হয়। আৰু এটা নিয়ম আছে চোৱা, ভি এল ডি প্ৰতীককেইটা কেতিয়াও ডাঙৰ মানৰ প্ৰতীকৰ বাওঁহাতে লিখা নহয়। এতিয়া ভি ইয়াত দেখিছেনে? ভিটো লিখিছোঁ সোঁহাতে আছে, আগত কিন্তু আই আছে। আই ভি মানে 4, ই কিন্তু সোঁহাতেহে বহিছে, বাওঁহাতে বহা নাই। ঠিক তেনেকৈ এক্স এলটো ডাঙৰ, সি সোঁহাতেহে বহিছে, বাওঁহাতে বহা নাই। এক্সটো সৰু, এলটো ডাঙৰ। চিটো ডাঙৰ, সেইকাৰণে সি সোঁহাতে বহিছে, এক্সটো বাওঁহাতে বহিছে। কেতিয়াও এই ভি এল আৰু ডি এই প্ৰতীককেইটা কেতিয়াও ডাঙৰ মানৰ বাওঁহাতে লিখা নহয়। গতিকে এই যি 5টা নিয়ম, এই নিয়মকেইটা তোমালোকে আকৌ এবাৰ মই ভালকৈ দেখাই দিছোঁ, তোমালোকে চোৱা, বৰ্ডখন চোৱা। এই নিয়মকেইটা তোমালোকে বহীত লিখি ল'বা। লিখি লৈ ৰোমান সংখ্যাৰ 1ৰ পৰা 100লৈকে ভালদৰে নেওতাখন লিখি উলিয়াবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ সুবিধা হ'ব। ৰোমান সংখ্যাৰ যিকোনো ধৰণৰ যোগ বিয়োগ অংক কৰিবলৈ তোমালোকে সহজ পাবা।